শাবানা আক্তার, মোৰ ঘৰ চাপৰগ্ৰাম, ৱাৰ্ড নাম্বাৰ 9। কংগ্ৰেছৰ সভাপতি যে নিৰ্বাচিত কৰিছে APCC-য়ে, অৰ্থাৎ আপোনাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই নাৰায়ণগড় ব্লক কংগ্ৰেছৰ সভাপতি শফিকুল ইছলামৰ পৰা লগত আপোনাৰ কি পৰিস্থিতিৰ সৃষ্টি হৈছে? মই নিজে নাজানো কি পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁ ব্লক কংগ্ৰেছৰ সভাপতি দিছে তেওঁক। মই নিজে সেইটো মিটিঙত আহিছিলোঁ আৰু মই নিজে কৈছিলোঁ যে আমাৰ জেনেৰেশ্যনৰ পিছত এইটো জেনেৰেশ্যন য়ং ল'ৰা, সিহঁতে কাম কৰিব, অহা দিনত সিহঁতৰ হাতত নেতৃত্ব যাব, আমাক যেতিয়াই মাতিব আমি যাম। কিন্তু আজি মই নাইৰালগাঁও ব্লক কংগ্ৰেছৰ এটা গ্ৰুপ শফিকুল ইছলামে খুলিছে, সেই গ্ৰুপটোত মোকো ৰাখিছে। তো মই সেইটো গ্ৰুপত যিটো অহা দিনত হাতছে হাত যোৰ এটা কাৰ্যসূচী দিছে। আৰু আপোনালোকে জানে যে মই 2016ত কংগ্ৰেছ দলৰ হৈ কণ্টেষ্ট কৰিছিলোঁ। তাৰপিছত মই দলৰ লগতো লাগি আছোঁ, হাৰিছিলোঁ যদিও 2021ত পাম বুলি এটা আমি ভাবিছিলোঁ, কিন্তু এলায়েন্স হৈ গ'ল, আমি টিকেট নাপালোঁ। কিন্তু আমি দলৰ হৈয়ে কাম কৰি আছোঁ। কাহানিও মই বেলেগ দলত যোৱা নাই বা বেলেগ দলৰ হৈ কামো কৰা নাই। মোৰ নীতি আদৰ্শ কংগ্ৰেছৰ দলৰ লগতে জড়িত। তো মই এই হাতছে হাতযোৰৰ অভিযানটোলৈ নাইৰালগাঁও ব্লক কংগ্ৰেছৰ সেইটো গ্ৰুপত এটা পোষ্ট দিছিলোঁ যে মই অহা দিনত নাইৰালগাঁৱৰ ৰাইজে মোক যোৱা টাইমত বহুত ভোট দিছিল, মৰম দিছিল, আশীৰ্বাদ দিছিল, সিহঁতক লগ ধৰিব বিচাৰিছিলোঁ আৰু হাতছে হাতযোৰৰ কাৰ্যসূচী লৈ মই সিহঁতৰ লগত মত বিনিময় কৰিম বুলি এটা পোষ্ট দিছিলোঁ। আৰু যোৱাকালি আমাৰ সম্বোধনা মিটিং আছিল ধুবুৰী জিলা কংগ্ৰেছ অফিচত। তাত সন্মানীয় সভাপতি ধুবুৰী জিলা কংগ্ৰেছৰ আবেদুজ্জামান, মই, অমৃত বাদশাহ, মাননীয় বিধায়ক আব্দুল সোবহান চৰকাৰ, আমি একেলগে বহি থাকোঁতে এটা ফটো মাৰিছিলোঁ। আপোনালোকে জানে 2016ত আমি 4জন একেলগে টিকেট পাইছিলোঁ। তো সেই মেমৰিটি মই অলপ শ্বেয়াৰ কৰিছিলোঁ নাইৰালগাঁও ব্লক কংগ্ৰেছৰ গ্ৰুপত আৰু ৰাইজৰ পৰা আমি দোৱা বিচাৰিছিলোঁ যে আমি একেলগে 2016ৰ গ্ৰুপটো। সেই ফটোটোও তেওঁ ডিলিট কৰি দিছে। আৰু মই যে নাইৰালগাঁৱত প্ৰচাৰ কৰিব যাম বুলি এটা পোষ্ট দিছিলোঁ কংগ্ৰেছৰ হাতছে হাতযোৰত, সেইটোও তেওঁ ডিলিট কৰিছে আৰু সেইটো গ্ৰুপৰ পৰা মোক ৰিমুভ কৰিছে, ব্লক কৰিছে। মই বুজি নাপালোঁ মই কি দোষ কৰিছোঁ, মই নিজে বুজি নাপালোঁ যে মোৰ দোষটো কি। মই তাত কংগ্ৰেছৰ প্ৰচাৰ কৰিবলৈ যাওঁতে কিয় বাধা, ইয়াৰ অন্তৰালত কি আছে? আৰে তেওঁ সন্মানীয় সভাপতি, কোনোবাই কংগ্ৰেছ কৰিব বিচাৰিলে আৰু বেলেগ মানুহ, বেলেগ দলৰ মানুহ আমাক আনিব লাগিব কংগ্ৰেছত। আৰু আপোনালোকে জানে মই তাত নেতৃত্ব দিছিলোঁ, দুটা হ'লে মানুহো মোৰ আছে। তাত মই যাব বিচাৰিছোঁ, হাতছে হাতযোৰৰ প্ৰগ্ৰাম কৰিব বিচাৰিছোঁ। তেওঁৰ ব্লকটোৱে শক্তিশালী হ'ব, তেওঁৰ সংগঠনটোৱে শক্তিশালী হ'ব, যিহেতু তেওঁৱে সভাপতি তাত। কিন্তু তেওঁ মোক ৰিমুভ কৰি দি এতিয়াৰ পৰাই তেওঁ কোন দলৰ হৈ, কি হয়, কাৰ পক্ষলৈ কাম কৰিছে, ইয়াতে মোৰ এটা সন্দেহ আহিছে। গতিকে মই উৰ্ধ্বতন কৰ্তৃপক্ষলৈ অনুৰোধ কৰিছোঁ, এইটো দৃষ্টিগোচৰ আকৰ্ষণ কৰিব বিচাৰিছোঁ। তেওঁক সভাপতি দিছে, আমি কোনো বাধা দিয়া নাই, আমাৰ কোনো নাই, আমি তেওঁক আদৰণি লৈছিলোঁ। কিন্তু বিগত কেইদিনৰ পৰা দেখা গৈ আছে তেওঁৰ এক্টিভিটিছ লৈ মোৰ এতিয়া সন্দেহ আহিছে। আৰু তেওঁ পুৰণা মানুহবিলাকৰ লগত কোনো চোৱা সম্পৰ্ক ৰখা নাই। আপোনালোকে মোক ফোন কৰি চবে ফোন কৰি আছে, বাইদেউ এইটো বহুত বেয়া কথা হৈছে, আপোনাক কিয় ৰিমুভ কৰা হ'ল? আপুনিতো কাহানিও দল বাগৰি যোৱা নাই। দল বাগৰুৱা মানুহবিলাকক লৈ তেওঁ মিটিং কৰি আছে। আপোনালোকে জানে ফৰিদা ইয়াছমিন মিয়া, তেওঁৰ আলী আকবৰ মিয়া, সিহঁতে দল কংগ্ৰেছ এৰি যাব, যেতিয়া মন যায় কংগ্ৰেছক গালি পাৰিব, আকৌ যেতিয়া মন যাব কংগ্ৰেছত আহিব। এইটো কেনেকৈ মানিব পৰা যায় কওক? আৰু এইবিলাক মানুহক লৈ, এইবিলাক মানুহকৰ প্ৰচেষ্টাত আজি মোক এনেকৈ বাধা দিয়া হৈছে। মই বুজি নোপোৱা নাই বস্তুটো। গতিকে আপোনালোকৰ জৰিয়তে মই মাননীয় ভূপেন বৰা ছাৰক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, সভাপতিজন নিৰপেক্ষ হ'ব লাগে। এনেকুৱা এজন সভাপতি হৈ এনেকুৱা গ্ৰুপ এটা বনাই এটা নেতৃস্থানীয় ব্যক্তি বুলি মই নিজকে নাভাবোঁ, আমি কংগ্ৰেছৰ ৱাৰ্কাৰ বুলি ভাবোঁ। এটা পোষ্ট দিছিলোঁ মই প্ৰচাৰ কৰিব যাম, সেইটো ডিলিট কৰিছে, ৰিমুভ কৰি দিছে। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ আৰু গোলকগঞ্জ MLAৰ এটা ছবি দিছিলোঁ, সেইটোও ডিলিট কৰিছে। যদি গ্ৰুপত জিলা কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ দলৰ MLA, কংগ্ৰেছ দলৰ অমৃত বাদশাহ ছেক্ৰেটাৰী, সিহঁতৰ ফটো নাথাকে, আমি কি আজমলৰ ফটো দিছিলোঁ নেকি, না আমি BJPৰ ফটো দিছিলোঁ? আমি দলৰ প্ৰচাৰ হাতছে হাতযোৰ চলাব মই বিচাৰিছিলোঁ। মোৰ পোষ্টত যদি কিবা ভুল থাকে আপোনালোকে চাই লওক, মোৰ পোষ্টত যদি কিবা ভুল থাকে আপোনালোকে বা দলে মোক যিয়ে সাজা দিব মই মানি লম। আপোনালোকে এই পোষ্টটো